গুড মৰ্নিং গাইজ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো চুলিক লৈ বনাইছোঁ। পিছে মোৰ চুলি বহুত বেছি সৰিছে। আপোনালোকে দেখিছেনে? এইখিনিত চুলিয়ে নাই, গোটেই চুলি দেখিছেনে? টাকলি সমাৰ মই বহুত বেছি চুলি সৰিছে। টানোতেই গুচি আহিছে, তেনেকৈ সৰিছে চুলি। কিন্তু মোৰ ইমানকৈ চুলি নহৰে আৰু মই চুলি হেয়াৰ কেয়াৰ কৰি থাকোঁ। কিন্তু এতিয়া ননা হোৱাৰ পাছৰ পৰা মই ইমান চুলিৰ কেয়াৰ ল'ব পৰা নাই, হেয়াৰ কেয়াৰ কৰিবও পৰা নাই আগতে যেনেকৈ কৰিছিলোঁ মই। আৰু ডেলিভাৰীৰ পাছৰ পৰাতো খুব বেছি চুলি সৰিছে মোৰ, আৰু সেইটো কাৰণে মোৰ চুলি কাটিব লগাও হ'ল। মই কাটিলোঁ, পিছে বহুত বেছি দীঘল হৈছিলে। ডেলিভাৰী 9 মাহ চুলি কটা নাছিলোঁ মই। চুলি 9 মাহ নকটাৰ কাৰণে ইমানেই দীঘল হৈ গৈছিলে নহয়, কঁকাল পাৰ আঁঠু পাওঁ তেনেকুৱা দীঘল হৈছিলে মোৰ চুলি। আৰু শকত আৰু হেল্ডি হৈছিলে সেই 9 মান্থ। চুলি বহুত হেল্ডি হৈছিলে, এটাও নহৰিছিলে। মানে এটা দুটা সৰে ন, এটাও নহৰে বুলি ক'লেও সেইটো বেয়া। এটা দুটা সৰে, কিন্তু যিটো ধৰণে চুলি সৰে সেইটো ধৰণে চুলি সৰা নাছিলে। এতিয়া মানে টানিলে চুলি গুচি আহে। এইটো দেখিছেনে? পুৰা টানিছোঁ ন, চুলি গুচি আহিছে এনেকৈ। ইমানে চুলি সৰিছে, মই মানে কি ক'ম। বাহঁতক ফোন কৰি সুধিছোঁ তহঁতৰ চুলি সৰিছে নাই বুলি কওঁতে সৰিছে, চবৰে সৰিছে বুলি কৈছে। কিন্তু ঠাণ্ডা গৰম মিক্স হোৱাৰ কাৰণে চুলিটো সৰিছে নে কি কাৰণে চুলি সৰিছে মই গম নাপাওঁ। মোৰ বহুত বেছি চুলি সৰিছে, টাকলি হ'ম আৰু দেখিছেনে? চুলিয়ে নাই, এনেকৈ গুচি আহিছে আৰু চুলি দেখিছেনে? ফণিয়াই নাই। ৰাতিপুৱাৰ পৰা মই চুলিটো ফণিয়াই নাই। ফণিয়াবলৈও ভয় লাগে যে, ইমান চুলি সৰে। কি যে হ'ব আৰু দেই। এতিয়া পিছে ননা শুই আছে, তো মই চুলি কেনেকৈনো কেয়াৰ কৰোঁ সেইটো আপোনালোকক দেখাম। আৰু আপোনালোকে জনাবচোন আপোনালোকৰ চুলি কেনেকৈ কেয়াৰ কৰে। মই পিছে দেখাম, আগৰলৈকে চাই যাওকচোন ভিডিঅ'ত মই কি কৰোঁ। কিন্তু যি তেলত মই মিক্স কৰোঁ সেইখিনি নাই ইয়াত। মই কালি বিচাৰিও গৈছিলোঁ বাহঁতৰ ঘৰত, জবা ফুল আছে নেকি। মই জবা ফুল আগতে বেবী নোহোৱাৰ আগত মই যেতিয়া ঘৰত আছিলোঁ, জবা ফুল মিক্সাৰত গ্ৰাইণ্ড কৰি মই ঘঁহিছিলোঁ, জেতুকা পাত ঘঁহিছিলোঁ। ইয়াত জেতুকা পাতো নাই, একো তেনেকুৱা নাই। যি আছে মই সেইটোক লৈয়ে লগাম আৰু লগাই কিনে তেওঁ মই কেইদিনমান হ'ল মানে চুলি ধোৱাৰ আগত মই অইলিং কৰোঁ, তেওঁ কমা নাই, গম পাইছেনে? আৰু মই শ্বেম্পুও চেঞ্জ কৰিলোঁ, বা শ্বেম্পুৰ কাৰণে হৈছে নেকি চুলি ইমান সৰিছে নেকি বুলি। কিন্তু নহৈছে, শ্বেম্পু চেঞ্জ কৰিও নহ'ল। উপায় নাই আৰু কি কৰিম, আপোনালোকে ক'বচোন। মই আগৰ ভিডিঅ'বিলাক থাকিলে, যেনেকৈ শ্বৰ্ট ভিডিঅ'বিলাক থাকিলে মই দি দিম মোৰ চুলি কেনেকুৱা আছিলে। আপোনালোকক লোভ লাগিব মানে, মোৰ চুলি তেনেকুৱা আছিলে। স্কুল কলেজত চবেই মানে দীঘল চুলি থকা ছোৱালী বুলিহে মোক চিনি পাইছিলে, ইমান চুলি দীঘল আৰু শকত আছিলে। এতিয়া নাই আৰু বেটা জন্ম হোৱাৰ পাছত ক'তনো চুলি কেয়াৰ কৰিব পাৰিম, নোৱাৰি। তো আপোনালোকক দেখাবলৈ গৈ আছোঁ মই কি কৰোঁ। আপোনালোকে নাৰিকল তেল লৈ ল'ব, আপোনালোকৰ ওচৰত যিটো তেল আছে সেয়াই ল'ব। মই পিছে নাৰিকল তেলহে ইউজ কৰোঁ। নাৰিকল তেল নাথাকিলে মই মিঠাতেল ইউজ কৰোঁ দেই। এনেকৈ লৈ ল'ব এটা। শেষেই হ'ল মোৰ তেলটো। আপোনালোকৰ নিজৰ পৰিমাণ অনুসৰি তেলটো লৈ ল'ব, চুলিৰ পৰিমাণ অনুসৰি। আৰু দেখিছেনে, মই এটা বটল শেষ কৰিলোঁ আৰু এটা বটল উলিয়াইছোঁ। মই দুটা আনিছিলোঁ মানে। মই লৈছোঁ 1 চামুচ মেথি আৰু 1 চামুচ লৈছোঁ আজৱাইন। আপোনালোকে তিলো ল'ব পাৰে, মোৰ ওচৰত তিল শেষ হ'ল। আৰু লগতে লৈছোঁ কাৰি পাত্তা কেইখিলামান। মোৰ ইয়াত কাৰি পাত্তা ইমান নাই, আপোনালোকৰ ওচৰত আছে যদি ভালকৈ ল'ব পাৰে।
এমুঠিমান ল'ব পাৰে কাৰি পত্তা, তাৰপিছত তেল আৰু বেছি ল'ব, তাৰপাছত মেথিৰ পৰিমাণো অলপ বঢ়াই দিব, আজৱাইনৰ পৰিমাণো বঢ়াই দিব, তেনেকৈ উতলাব। পিঁয়াজো লগতে দিব পাৰে কাটি কিনে, মই কিন্তু পিঁয়াজ এনেকৈ নিদিওঁ। মই গেছ জ্বলাই দিলোঁ, এতিয়া গৰম হ'ব আৰু। আপোনালোকে পিঁয়াজ ইয়াতো দি কিনে গৰম কৰিব পাৰে, কিন্তু মই পিঁয়াজ ইয়াত নিদিওঁ, মই পিঁয়াজ দিম পিঁয়াজৰ ৰস ওলাই এইটো তেলত মিক্স কৰি তেতিয়াহে ঘঁহিম। দেখিছেনে গৰম হৈছে। মই পিঁয়াজ এটা লৈছোঁ, ডাঙৰ পিঁয়াজ এটা লৈছোঁ। আপোনালোকে মিক্সিত গ্ৰাইণ্ডো কৰিব পাৰে, কিন্তু মই নকৰোঁ, মই ইয়াতে কাটুকাচ কৰিম আৰু ৰসটো ওলাই ল'ম। এনেকৈ চাকনিৰ সহায়ত ৰসটো উলিয়াই ল'ব। আৰু আপোনালোকে দেখিছেনে কাৰি পত্তাও ক'লা হৈ গ'ল, মেথি গুটি, আজৱাইন এনেকৈ কৰি ল'ব। ৰস ওলাইছিলোঁ যে ইমান হ'ল, ইমানখিনি মোৰ চুলিৰ কাৰণে যথেষ্ট। এতিয়া মই এনেকৈ চাকি ল'ম। গোন্ধটো ইমান ভাল লাগে নহয় মোক। আৰু ইয়াৰ কালাৰটো হৈছে এনেকুৱা, দেখিছে। দেখিছেনে মই বাতিত লৈ লৈছোঁ। মই এল'ভেৰা জেল মিক্স কৰিম। আপোনালোকৰ ওচৰত অৰ্গেনিক এল'ভেৰা জেল আছে যদি আপোনালোকে সেয়াই মিক্স কৰিব, অৰিজিনেলটো, যোনটো মোৰ ওচৰত আচলতে নাই, সেইকাৰণে মই এইটো ব্যৱহাৰ কৰিম। শেষেই হৈ গৈছে দেখিছেনে। চুলিৰ কাৰণে কি যে কৰা নাই, কিন্তু চুলি সৰা বন্ধ মানে নলয় আৰু, নহৈছে আৰু, বন্ধই নহৈছে। মই লৈ লৈছোঁ, 1 চামুচমান ল'ব দেই, মই 1 চামুচে লৈছোঁ, নিজৰ জোখত লৈছোঁ আৰু 1 চামুচ হ'ব বুলি। 1 চামুচ লৈ ল'ব। আৰু আপোনালোকে তেল লগোৱাৰ আগতে চুলিটো ফনিয়াই ল'ব। ভাল চুলিটো ফনিয়াই লগালে, যদি অইলিং কৰাৰ পাছত যদি ফনিয়াই আৰু সেই চুলি সৰিব, সেইকাৰণে ফাৰ্ষ্টে ফনিয়াব, তাৰ পাছতহে অইলিং কৰিব। মই চুলিটো ফনিয়াই ৰেডি আৰু, ফনিয়াই লৈছোঁ, ফনিয়াই লোৱা আছে বাৰু। মই কটনৰ সহায়ত লগাম, কাৰণ কটনৰ সহায়ত লগালে গুৰিত ভালকৈ লাগি যায় আৰু। এয়া দেখিছেনে, মোবাইলতে চাই লগাই লৈছোঁ আৰু। এনেকৈ লগাব, তাৰপাছত মাছাজ কৰিব। আইনাটো লৈ আনিছোঁ, নহৈছে। আপোনালোকে নিজৰ হাতেদিও লগাব পাৰে, যোনটো আপোনালোকক ভাল লাগে আৰু কমফৰ্ট হয় সেইটো হিচাপত লগাব। কিন্তু মই কটনেদি লগাওঁ, কাৰণ কটনেদি লগালে গুৰিত ভালকৈ লাগি যায়। লগাই কিনে মাছাজ কৰিব, মাছাজ কৰিবলৈ নাপাহৰিব দেই। মাছাজ কৰি ল'ব ভালকৈ। আৰু মোৰ চুলিত মই থওঁ খুব 1 ঘণ্টা নহ'লেও 1.5 ঘণ্টা, তাতকৈ বেছি নথওঁ, কাৰণ মোৰ ফেচটো অইলি হয়। সেইকাৰণে যদি আপোনালোকৰ ড্ৰাই স্কিন হয় তেন্তে 3 ঘণ্টা 2 ঘণ্টা ভালকৈ থ'ব পাৰে, কিন্তু মোৰ অইলি যে, সেইকাৰণে মই খুব 1 ঘণ্টা নহ'লেও 1.5 ঘণ্টা থওঁ, তাতকৈ বেছি নথওঁ। তাতকৈ বেছি থ'লে মোৰ মুখত পিম্পল ওলায়। আৰু আপোনালোকে চুলি ধোৱাৰ পাছতে শ্বেম্পু কৰিব, কণ্ডিচনাৰ কৰিব, তাৰ পাছতে নিজৰ ফেচ ৱাছ কৰিব দেই। আগতে ফেচ ৱাছ কৰি চুলি কেতিয়াও নুধুব, কাৰণ শ্বেম্পু আৰু কণ্ডিচনাৰৰ যোনটো ফেন ওলায় ন, সেইটো মুখত লাগিলে বেয়া স্কিনৰ কাৰণে, কাৰণ স্কিনটো খুব বেছি চেঞ্চিটিভ হয় ন।
মই এনেকৈ পিছফালৰখিনিও পিছৰ চাইডখিনিতো লগাই লৈছোঁ আৰু ভালকৈ। আৰু আপোনালোকে যদি মোৰ চুলি কেয়াৰ কৰা ৰেমেডিটো ভাল পালে তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চুলিৰ গোটেইখিনি চুলিত লগালে খুব বেছি ভাল। আৰু এই পোৰ্শনটো একেবাৰে লাষ্টৰ পোৰ্শনটো বেছি ড্ৰাই হৈ থাকে, লাষ্টৰ পোৰ্শনত লগাবই। আপোনালোকে বিলিভ কৰিব ৰ'ব, এইখিনি দেখিছেনে? তেল ঘঁহোতে এইখিনি সৰিলে। যদি মই এতিয়া ফনিয়াই দিওঁ তো মোৰ কি অৱস্থা হ'ব। আৰু বেকগ্ৰাউণ্ডত যে বেবী কন্দা শুনিছে, সেইটো আচলতে আমাৰ ননদ হয় দিয়া, আমাৰ ঘৰৰ পৰচীৰ ল'ৰা হয়, সেয়ে কান্দি আছে, গা বেয়া আচলতে, সেইকাৰণে। এই ৰেমেডি ব্যৱহাৰ কৰি আপোনালোকৰ চুলি সৰা কম হয় তেন্তে আপোনালোকে মোক কমেণ্ট কৰি দিব। আৰু মই এনেকৈ খোপা বান্ধি থওঁ, আপোনালোকে বেনি কৰিও থ'ব পাৰে। কিন্তু মই এইটো ক'ব পাৰোঁ যে এইটো ব্যৱহাৰ কৰি আপোনালোকৰ চুলি সৰা অলপ হ'লেও বন্ধ হ'ব, কিন্তু পটককেতো ক'তনো বন্ধ হ'ব ন, লাহে লাহেকৈ বন্ধ হ'ব, চুলি সৰা অলপ কম হ'ব। কিন্তু আপোনালোকে সপ্তাহত 3 বাৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলি সৰা কম হ'ব আৰু লগতে আপোনালোকৰ হেয়াৰ গ্ৰ'থো হ'ব, বেবী হেয়াৰো ওলাব, নতুনকৈ হেয়াৰ ওলাব। তো আপোনালোকে ট্ৰাই কৰিব পাৰে। তো এতিয়াৰ কাৰণে বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম।